জুবিনদাৰ মৃত্যু আৰু আচল কাহিনী কি? ছিংগাপুৰৰ তদন্ত অনুসৰি জুবিনদা পানীত ডুবি ভয়ানক দুৰ্ঘটনাত মৃত্যু। কিন্তু অসমৰ তদন্ত অনুসৰি জুবিনদাৰ মৃত্যুৰ আঁৰত আছে এটা বেলেগ কাহিনী। এতিয়া কথা হ'ল, জুবিনদাৰ মৃত্যু দুৰ্ঘটনা নে পৰিকল্পনা আছিল? ভিডিঅ'টোত আমি কাকো দোষী ঘোষণা নকৰোঁ। আমি এটা প্ৰশ্নৰ পিছত যাম, আচলতে জুবিনদাৰ লগত সেইদিনা ছিংগাপুৰত কি হৈছিল? সামাজিক মাধ্যমৰ বাতৰিৰ মতে জুবিনদা সেইদিনা ছিংগাপুৰত বিনা চিকিৎসাত ৭৫ মিনিট সাগৰৰ পাৰত পৰি আছিল। সঁচাকৈ জুবিনদাক অৱহেলা কৰা হৈছিল নেকি বাৰু? এইখিনিতে আমি জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ কথা প্ৰকাশ পোৱা গৈছে। এজন মেনেজাৰৰ দায়িত্ব কি? এজন মেনেজাৰৰ অনুষ্ঠানৰ তাৰিখ ঠিক কৰাৰ দায়িত্বই নেকি? আৰু তেওঁৰ বেলেগ কোনো দায়িত্ব নাই নেকি? শিল্পীজনৰ স্বাস্থ্যজনিত কিবা যদি ৰোগ আছিল, তেনেহলে কি জুবিন মেনেজাৰে সেই জুবিনদাৰ চিজাৰৰ কথা জনা নাছিল? ডক্টৰে জুবিনদাক কৈছিল যে পানী আৰু জুইত জুবিনদাক সাৱধান, পানীলৈ আৰু জুইৰ কাষত জুবিনদাক নিব নালাগিছিল। তথাপিও তেওঁলোকে জুবিনদাক সাগৰৰ পাৰলৈ কিয় লৈ গৈছিল? আৰু ইয়াত পাৰ্টি কোনে ৰচনা কৰিছিল? জুবিনদাৰ স্বাস্থ্য সুৰক্ষা আৰু জৰুৰী সময়ত সহায় কৰাটো মেনেজাৰৰ এটা দায়িত্বৰ অংশ হয়। কাৰণ আদালতত উত্থাপিত অভিযোগ অনুসৰি জুবিনদাৰ স্বাস্থ্যৰ বিষয়ে মেনেজাৰ আৰু সংগঠকসকলে কিমান দূৰলৈকে জানিছিল আৰু সেই জ্ঞানৰ পিছতো তেওঁক কিমান সুৰক্ষা দিয়া হৈছিল, এইবোৰ বিষয় তদন্তৰ অংশ হৈছে। গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ এটা আদেশতো আয়োজকৰ জুবিনদাৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ প্ৰতি দায়িত্বৰ কথা উল্লেখ কৰা হৈছে। যদি এজন শিল্পীৰ স্বাস্থ্যৰ বিষয়ে আগতেই জনা থাকে, তেন্তে তেওঁৰ লগত থকা মানুহবিলাকৰ দায়িত্ব কিমান? মেনেজাৰৰ দায়িত্ব কিমান? এজন শিল্পীৰ মেনেজাৰৰ কেৱল দায়িত্ব অনুষ্ঠান ঠিক কৰাই নহয়, ভ্ৰমণৰ ব্যৱস্থা, অনুষ্ঠানৰ কাৰ্যসূচী, দলৰ সমন্বয়, বিশেষ পৰিস্থিতিত শিল্পীৰ সুৰক্ষা বিষয়টোও গুৰুত্বপূৰ্ণ হৈ আহে। জানিব পোৱা মতে জুবিনদা চিজাৰৰ কথা গোটেই টিমটোৱে আগতেই গম পায়। তথাপিও তেওঁলোকে জুবিনদাক পানীলৈ লৈ গৈছিল। এতিয়া এটা প্ৰশ্ন উঠিব পাৰে, জুবিনদা চিজাৰ থকাৰ পিছতো পানীলৈ নিয়াৰ আগত তেওঁলোকে কিমানখিনি সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল? বা জৰুৰী চিকিৎসা ব্যৱস্থা কিমানখিনি ওচৰত আছিল তেওঁলোকৰ? আৰু ইমাৰ্জেঞ্চি সময়ত কিমান সময়ৰ ভিতৰত উদ্ধাৰ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যাব? জুবিনদাৰ মৃত্যু 19 ছেপ্টেম্বৰ 2025ত ছিংগাপুৰত হৈছিল। তাৰ পিছত অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া এই গোচৰত বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে। আদালতত তদন্তকাৰী পক্ষই অভিযুক্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। আনহাতে অভিযুক্তসকলৰ অধিবক্তাই সেই অভিযোগৰ বিৰুদ্ধে নিজৰ যুক্তি আগবঢ়াইছে। ইয়াৰ মাজতে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ, সম্পত্তি আৰু নথিপত্ৰ জব্দ কৰাৰ বিষয়েও আদালতত আলোচনা হৈছে। বৰ্তমান এতিয়া গোচৰটো কোনখিনি পাইছেহি? গোচৰ এতিয়া তদন্তৰ পৰ্যায়ত নাই, বিচাৰ প্ৰক্ৰিয়াত আগবাঢ়িছে। 17 আগষ্টৰ শুনানিত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছিল যে 398 জন সাক্ষীৰ ভিতৰত 14 আগষ্টলৈ 98 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। এজনৰ পিছত এজন সাক্ষী আদালতলৈ আহিছে, তেওঁলোকৰ বক্তব্য লোৱা হৈছে। আৰু জুবিনদা গোচৰটোৰ বিভিন্ন দিশ আদালতৰ সন্মুখলৈ আহি আছে। উচ্চতম ন্যায়ালয়েও বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াবলৈ ৰাজ্যক নিৰ্দেশ দিছে। এতিয়া প্ৰশ্ন হ'ল, জুবিনদাৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া শেষ হ'ব আৰু জুবিনদাৰ এই কেছ কিমান দিনলৈকে চলিব আৰু অপৰাধীয়ে শাস্তি কেতিয়া পাব? জুবিনদাৰ গোচৰ এতিয়া বিচাৰৰ পৰ্যায়ত, কিন্তু ৰায় কেতিয়া আহিব বা দোষী সাব্যস্ত হ'লে কিমান শাস্তি হ'ব সেয়া এতিয়া নিশ্চয়কৈ কোৱা সম্ভৱ নহয়। আদালতে প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিত সিদ্ধান্ত ল'ব। জুবিনদাৰ অনুৰাগী হিচাপে আমাৰ এটাই আশা, জুবিনদাৰ লগত সেইদিনা কি হৈছিল সকলোবোৰ পোহৰলৈ আহক। জুবিনদাক সাক্ষী দিবলৈ যোৱা সাক্ষীসকলক, জুবিনদাৰ সাক্ষী দিবলৈ আদালতলৈ যোৱা সাক্ষীসকলক অভিযুক্তৰ অধিবক্তাই এনেকুৱা কিছুমান প্ৰশ্ন সুধিছে যিবিলাক শুনিলে হাঁহি উঠে। অধিবক্তাই জুবিনদাৰ ব্যক্তিগত জীৱন খুচৰিছে, কিন্তু ব্যক্তিগত জীৱন খুচৰি কিবা লাভ আছে নেকি? জুবিনদাক মদাহী বনাবলৈ উঠি পৰি লাগিছে অধিবক্তাই। কিন্তু জুবিনদাই যদি অকল মদেই খাই আছিল, তেনেহ'লে 38,000 গান
কোনে গাইছিল? জুবিন দাই যিখিনি সৃষ্টি কৰি থৈ গ'ল 100 বছৰতো কোনেও একো কৰিব নোৱাৰিব। শ্যামকানু সিদ্ধাৰ্থৰ অধিবক্তাই নিজেই কয় সিহঁতো যেন একোজন জুবিন অনুৰাগী, কিন্তু এজন জুবিন অনুৰাগী হৈও জুবিন দাৰ ওপৰত বহুত ধৰণৰ কথা কোৱা গৈছে। জুবিন দাৰ বিষয়ে ব্যক্তিগত কথাবোৰ। এই বিচাৰৰ মাজত জুবিন দাৰ ব্যক্তিগত অভ্যাসক লৈও বিভিন্ন কথা চৰ্চা হৈছে। কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আছে। কোনো ব্যক্তিগত অভ্যাসৰ কথা কোৱা আৰু সেই অভ্যাসৰ সৈতে মৃত্যুৰ ঘটনাৰ আইনী সম্পৰ্ক প্ৰমাণ কৰা দুটা একে কথা নেকি বাৰু? নহয়, যদি কোনো দাবী কৰা হয় তেন্তে আদালতে চাব লাগিব সেই দাবী ঘটনাৰ সৈতে কিমান প্ৰাসংগিক। কোন মানুহে কি খাইছিল, কি কৰিছিল বা কেনে জীৱনশৈলী আছিল, এইবোৰৰ পৰা নিজে নিজে কোনো অপৰাধৰ প্ৰমাণ নহয়। প্ৰমাণে ঘটনাটোৰ সৈতে সম্পৰ্ক দেখুৱাব লাগিব। এইটো আইনী বিচাৰৰ মূল কথা। জুবিন দা এজন বহুমুখী সৃষ্টিশীল শিল্পী আছিল, সেয়েহে তেওঁৰ মানুহক লৈ অনুৰাগীৰ আৱেগ থকাটো স্বাভাৱিক। কিন্তু আদালতৰ কাম আৱেগৰ ওপৰত নহয়। আদালতৰ কাম ঘটনাটোৰ সত্যতা ভিত্তিত নিৰ্ধাৰণ কৰা হয়। এতিয়া এই গোচৰৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ তাৰিখ 5 অক্টোবৰ 2026। 17 আগষ্টত উচ্চতম ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিনৰ বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে 5 অক্টোবৰলৈ ৰাখিছে আৰু বিচাৰৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াবলৈ কৈছে। অৰ্থাৎ তাৰ আগলৈ গুৰুত্বপূৰ্ণ সাক্ষীৰ সাক্ষ্য কিমানখিনি আগবাঢ়ে, বিচাৰ আদালতত নতুন কি তথ্য আহে, সাক্ষ্য আৰু নথিপত্ৰৰ মাজত কি মিল পোৱা যায়, এইবোৰ হ'ল লক্ষ্য কৰিবলগীয়া বিষয়। সেইবাবে 5 অক্টোবৰ তাৰিখটো কেৱল এটা তাৰিখ নহয়, এই পৰ্যায়ত ই এটা গুৰুত্বপূৰ্ণ অপেক্ষাৰ বিন্দু। জুবিন অনুৰাগী হিচাপে আমাৰ এটাই আশা, গোচৰটো ন্যায়সংগত আৰু দ্ৰুতভাৱে নিষ্পত্তি হওক আৰু সত্য সকলোৰে আগত স্পষ্ট হওক। ন্যায়ৰ অপেক্ষাত অসম, ন্যায়ৰ অপেক্ষাত জুবিন দাৰ অগণন অনুৰাগী। জয় আই অসম, জয় জুবিন দা।